it is reported that Mr. Tuliram Ronghang, Chief Executive Member, Karbi Anglong Autonomous Council, during his visit to Mukro on 29/11/2022, stated that he would not give even an inch of land of Karbi Anglong to any illegal settler. He has written in social media in connection with Mukro incident which occurred on 22 November 2022. In Mukro area, the settlers are only Khasis and Karbis. Both Khasis and Karbis are not illegal settlers in areas governed by the 6th schedule to the Constitution of India. Mukro is within 6th schedule area. The statement of the CEM has created a serious misunderstanding among the Khasi people. They have contended that if Khasis in Mukro area are illegal settlers, then the Karbis in Ribhoi area are also illegal settlers. The statement of Mr. Ronghang, CEM, is igniting hatred between the Khasis and Karbis. He must clarify his stand. He must clarify his statement as to what communities or tribes he has described as illegal settlers. Mr. Ronghang CEM must remember that during the days of Thong Nok Bay, the Khasis and Karbis took an oath at Khang Khatwi that henceforth no Karbi or Khasi would instigate and cause a conflict between the Khasis and the Karbis. That oath further said that if any Karbi or Khasi instigated and caused a conflict between the Khasis and Karbis, himself or herself, and he or she should never have his or her progeny, and his or her line should perish. In memory of that agreement, the Karbi king and Karbi chiefs and Khasis are continuing to observe the 5th and 6th of February every year, even to this day, as the day of that agreement. The All-Party Hill Leaders Conference of Karbi Anglong and the Mahasau assert that the Karbis and Khasis are not illegal settlers in 6 scheduled areas in Meghalaya and in Karbi Anglong. The question of having pata or no pata of land and whether reserve forest or not is a different question. Thank you. আমি ক'বলগীয়া কথাটো তেনেকুৱা এই যোৱা 29 তাৰিখে আমাৰ CM সাহাব তুলিৰাম ৰংহাং ডাঙৰীয়া তেওঁ মুখ্ৰলৈ গৈছিল। মুখ্ৰটো এইটোতো কাজিয়া কৰা ঠাইত বুলি সবে জানে, ফায়াৰিং কৰা ঠাইত মানুহ 6 জন মৰিলে। সেইকাৰণে তাত গৈ পেলাই কিবা ক'লেও সেই ইনচিডেণ্টৰ কথাৰ লগত সম্পৰ্ক থকা বুলি সবে ভাবে, খাচী আৰু কাৰ্বিসকলৰ কথাহে কৈছে বুলি সবে ভাবিব। তেওঁ ইলিগেল সেটলাৰ মানে
অসমীয়াত ক'লে ইলিগেল সেটলাৰটো কি বুলি কয় বেদখল কৰাসকলক তাত কাকো থাকিব নিদিব বুলি তেওঁ কৈছিল সেই কোৱাৰ লগে লগে তাতো অকল কাৰ্বি আৰু খাচীহে আছে আৰু সেইটো তেওঁ যদি কয় তেতিয়াহ'লে সকলো খাচী আৰু কাৰ্বিটো ভাবিব যে আমি ইলিগেল সেটলাৰ হয় নেকি আমি অবৈধ কি কয় অবৈধ সেটলাৰ নেকি অবৈধ ববাহ কৰা মানুহ নেকি বুলি ভাবিব এনে খাচীসকলে ভাবিছে যে খাচীসকলকে ইলিগেল সেটলাৰ বুলি কৈছে তেওঁলোকে কৈছে যে যদি খাচীয়ে ইলিগেল সেটলাৰ হয় কাৰ্বি আংলঙত তেতিয়াহ'লে ৰিভই ডিষ্ট্ৰিক্ট কাৰ্বি মানুহ 1 লাখ মান আছে তেওঁলোকৰো সব ইলিগেল সেটলাৰ হ'ব এইটো বুলি তেওঁলোকে কৈছে তাৰ মানে এই CMৰ কথা লৈ পেলাই তেওঁৰ ষ্টেটমেণ্ট লৈ পেলাই এটা সংঘৰ্ষ হ'ব পৰা কথা হৈছে এতিয়া সেইকাৰণে আমি এখেতক ৰিকুৱেষ্ট কৰিছোঁ CM চাবক যে এখেতে তেওঁৰ ষ্টেটমেণ্টটো স্পষ্ট কৰি দিবলৈ ক্লেৰিফাই কৰিব লাগে তেওঁ ইলিগেল সেটলাৰটো কাক তেওঁ কৈছে আমাৰ তেওঁ মনত ৰাখিব লাগে ৯৯ দিনত এতিয়া ৫০০ বছৰ আগৰ কথা ৯৯ দিনত ৯৯ কাৰ্বিসকলৰ ৰজা নহয় তেওঁলোকৰ আৰ্মি জেনেৰেল আৰু খাচীসকলৰ আৰ্মি জেনেৰেল তেওঁলোকে তাত একে ঠাইত বহি এগ্ৰিমেণ্ট হৈছিল যে আজিৰ পৰা তাৰমানে তেতিয়াৰ পৰা কোনো কাৰ্বি আৰু খাচীসকলৰ মাজত সংঘৰ্ষ হ'ব দিব নোৱাৰে ইন্ধন যোগাব নোৱাৰে এইটো বুলি কৈছে কোনোবাই যদি ইন্ধন যোগায় কোনোবাই যদি কাৰ্বি আৰু খাচীৰ মাজত কাজিয়া কৰিবলৈ দিয়ে কাৰ্বি আৰু খাচীয়ে তেতিয়াহ'লে তেওঁৰ প্ৰজেনী তাৰমানে তাৰ ল'ৰা ছোৱালীও থাকিব নোৱাৰিব তাৰমানে শেষ হৈ যাব মাৰি পেলাম বুলি কথা নাই মানে এটা অ'থ টেকিং কৰিছিল তেতিয়া প্ৰতিজ্ঞা কৰিছিল যে যদি তেনেকুৱা কৰে তেতিয়াহ'লে তেওঁৰ লাইনটো শেষ হ'ব এইটো বুলি কৈছে তেওঁৰ প্ৰজেনী তাৰ ল'ৰা ছোৱালী আৰু পিছৰ আৰু নাথাকে সেইটো বুলি প্ৰতিজ্ঞা কৰিছিল অ'থ টেকিং কৰিছিল আমাৰ ৰংহাং চাহাবে এইটো কথাটো জানিব লাগে আৰু সকলো কাৰ্বি আৰু খাচীসকলো সেই কথাটো জানিব লাগে সেইটো ইনচিডেণ্ট বুলি সেইটো যিটো হৈছিল ৫০০ বছৰ আগত সেই এগ্ৰিমেণ্ট সন্ধি পাতিছিলে এটা সন্ধি পাতিছিলে সেই সন্ধি পাতাৰ দিনটো এতিয়া ফেব্ৰুৱাৰী ৫ আৰু ৬ তাৰিখে এতিয়াও পালন কৰে কাৰ্বি ৰজা কাৰ্বি চিফছ আৰু খাচীসকলে পালন কৰে খাংখাটুই বোলা এটা ঠাইত এইটো কান্দুলি ওচৰত তাতে পালন কৰে প্ৰত্যেক চনতে এই বছৰ অহা বছৰো আকৌ হ'ব যোৱা বছৰো হৈছিল আমিও এটেণ্ড কৰিছিলোঁ সেইকাৰণে আমাৰ ৰংহাং চাহাবে এখেতো CM হয় কাৰ্বি আংলং হয় কাৰ্বি হয় এখেতো সেইকাৰণে এখেতে এই কথাটো মনত ৰাখিব লাগে আমাৰ কাৰ্বি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ পৰা আমাৰ অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স কাৰ্বি আংলং আৰু ডিমা হাছাও আমি ক্লিয়াৰ কৰিছোঁ যে 6 শিডিউল এৰিয়া মেঘালয় আৰু কাৰ্বি আংলঙত কাৰ্বি আৰু খাচীয়ে কেতিয়াও ইলিগেল সেটলাৰ হ'ব নোৱাৰে যদি পাতা নথকা মাটিৰ পটা নথকা বা ৰিজাৰ্ভ ফৰেষ্ট হয় নে নহয় সেইটো বেলেগ প্ৰশ্ন সেইটো বেলেগ কথা এইটো ইয়াত এইটোলৈ এতিয়া আনিবলৈ দৰকাৰ নাই নমস্কাৰ